নমস্কাৰ সকলোকে আৰু মোৰ ইউটিউব চেনেল মৰিগাঁও ব্লগলৈ আপোনালোকে গম পাইছে আজি আমি ক'ত আছোঁ আৰু আমি আজি আছোঁ মৰিগাঁও যি জিলা দিৱস আৰু সেই জিলা দিৱসত আছোঁ আৰু যিমান পাৰোঁ আপোনালোকক দেখা যাম তো আজি ভিডিঅ'টো বহুত মানে ধুনীয়া হ'বলৈ গৈছে ধামাকা হ'বলৈ গৈছে তো চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই তো ছাবস্ক্ৰাইব কৰি লওক আৰু ভিডিঅ'টো এটা লাইক কৰক তো ব'লক আমি ভিডিঅ'লৈ যাওঁ ভিডিঅ'খিনি আপোনালোকক দেখাইছোঁ আহক আৰু আমি এতিয়া ভিডিঅ'লৈ গৈ আছোঁ ইমান সুন্দৰকৈ সজাই বনাই ৰাখিছে আৰু গোটেইখিনি মানে ইয়াত শোভাযাত্ৰাৰ বাবে গোটেই মানুহখিনি পূৰা ৰেডি আৰু ৰেডি আমিও ৰেডি শোভাযাত্ৰা হ'ব আজি ৰাতিপুৱা ভাগত আৰু এইবিলাক চাওক সকলোৱে সাজি কাচি মানে পূৰা ৰেডি আৰু সুন্দৰ পৰিৱেশ এইবিলাক চাওক এয়া এটা হাতী ৰখা হৈছে আৰু খুব ধুনীয়া মানে আমাৰ গোটেই মৰিগাঁও জিলাবাসী গোটেইবিলাকে আহি মানে ইয়াত উপস্থিত হৈছে ভাল লাগিছে ধুনীয়া এটা পৰিৱেশ চাই বহুত ভাল লাগিছে আপোনালোকো দেখা যাচ্ছে লাইট আৰু এইবিলাক চাওক সকলোৱে ৰেডি মানে একদম যাবলৈ সকলোৱে ৰেডি পূৰা ধুনীয়া আজি বহুত ধুনীয়া লাইট হ'বলৈ গৈ আছে আৰু মানে আজি বহুত ধুনীয়া হ'বলৈ গৈ আছে ভিডিঅ'টো বহুত ধুনীয়া লাগিব চাই ভাল লাগিব কি ক'ম আৰু আজি আমি মৰিগাঁওবাসীৰ বাবে বহুত গৌৰৱৰ কথা বহুত ভাল লাগিছে আমাৰ মৰিগাঁৱত আজি আমি এনেকৈ জিলা দিৱস পাতিবলৈ পাইছোঁ তো বহুত ভাল লাগিছে কি ক'ম আৰু বুজাবলৈ ভাষা নাই আৰু ক'বলৈ মানে কোনো ভাষা নাইকিয়া বহুত ভাল লাগিছে আৰু আপোনালোকে চাওক নিজে আপোনালোকে অনুভৱ কৰিব নোৱাৰিব মানে এনেকুৱা মানুহ আপোনালোকে চাওক আৰু বহুত ভাল লাগিছে আজি দৃশ্যটো চাই তো আপোনালোক আৰু আমি ইফালে দেখাই আছোঁ আৰু ইফালে দেখাইছোঁ বিৰাট ধুনীয়াকৈ আমাৰ মৰিগাঁও যিটো লগো মানে বিৰাট ধুনীয়াকৈ বনাইছে 2022 মৰিগাঁও জিলা দিৱস আপোনালোকক দেখাই আছোঁ আৰু আপোনালোকে চাওক ইয়াত চাওক মৰিগাঁও লগতো আপোনাৰ কি হয় মৰিগাঁও লগ দিৱস একদম মানে কি হ'ল বিৰাট ধুনীয়াকৈ বনাইছে মানে লগতো দেখি খুব ভাল লাগিছে আৰু এয়া চাওক আপোনালোকে সম্পূৰ্ণ দেখাইছোঁ বহুত ভাল লাগিছে মানে কি ক'ম আপোনালোকে যদিও অহা নাই আপোনালোকে যদি যোনে যোনে আহিব পৰা নাই তেখেতলোকে বহুত মিছ কৰিছে চাগে আৰু এতিয়া আমাৰ যাত্ৰা আৰম্ভ হ'ব এতিয়া মানে কি আমাৰ শোভাযাত্ৰা আৰম্ভ আৰু আপোনালোক দেখাইছোঁ আৰম্ভ মানে কিমান ভাল লাগিব আৰু আমি যাত্ৰা কৰিম ইয়াত শোভাযাত্ৰাত আমিও অংশগ্ৰহণ কৰিম আমিও যাত্ৰা কৰিম তো বহুত ভাল লাগিব তো ফটক আজি ভিডিঅ'টো আৰু চাই থাকক পূৰা ধামাকা হ'বলৈ গৈ আছে আৰু যিসকলে চেনেলটো ছাবস্ক্ৰাইব কৰে সিহঁতক কৈছোঁ এতিয়ালৈ যদি চেনেলটো ছাবস্ক্ৰাইব কৰে চেনেলটো ছাবস্ক্ৰাইব কৰি লওক আৰু ভিডিঅ'টো এটা লাইক কৰক আজি বহুত ধামাকা হ'বলৈ গৈ আছে আপোনালোকক চাওক এই দৃশ্য চালে গম পাব আপোনালোকে কিমান ধামাকা হ'বলৈ গৈ আছে ভিডিঅ' আজি আৰু এই কি ক'ম আৰু কিমান ভাল লাগিছে চাওক একদম গোপীৰ মাজত শ্ৰীকৃষ্ণ গৈ আছে মানে খুব ধুনীয়া আৰু আপোনালোকে চাওক বাবা এইটো কি ৰূপ আকৌ হা কি ক'ম আৰু জিলা দিৱস মানে কি এনেকুৱা সুন্দৰ লাগিছে আজি চাওক বছৰে বছৰে এনেকুৱা জিলা দিৱস আমাৰ মৰিগাঁৱলৈ আহি থাকে আৰু আমি তাকে বিচাৰোঁ আৰু এয়া চাওক কি ধুনীয়া সুন্দৰ দৃশ্য চাওক এইবিলাক আপোনালোকে কি চাব বহুত ধুনীয়া লাগিছে বহুত ধুনীয়া লাগিছে ৰাম 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 কৃষ্ণ কৃষ্ণ অসমৰ গৌৰৱ এশিঙীয়া গড় আমাৰ মাজত আহি গ'ল অসমৰ গৌৰৱ বহুত ভাল গোটেইখিনিকে দেখাব পৰাটো সম্ভৱ নহয় কিন্তু যিমান পাৰোঁ তথাপিও দেখাবলৈ চেষ্টা কৰিম আপোনালোকক গোটেইখিনি দেখাব সম্ভৱ নহয় কাৰণ বহুত মানুহে হাজাৰ হাজাৰ মানে ৰেলী মানুহ গোটেইখিনিকে দেখিব নোৱাৰিব পাৰোঁ বেয়া নাপাব আপোনালোকে যিমান পাৰোঁ দেখাম আৰু চেষ্টা কৰিম আপোনালোকক দেখাবলৈ আৰু এইফালে যাওক এইফালে তিৱা জনগোষ্ঠী
শেষ কৰিব নোৱাৰা মানুহ ইয়াত বহুত দৰ্শক এইয়া অসমৰ বিহুৱান এয়া মানে কি হ'ল নাচনীসকল বহাগৰ বিহুৰ নাচনীসকল আমাৰ অসমত নাচনী বহুত শেষে হোৱা নাই মানে বহুত দীঘলীয়া নাই লাইন মানে নাচনী অভাৱ নাই মানে যিহেতু বহাগ বিহু মেইন আমাৰ নাচনী অভাৱ নাই বহুত লাইন লাগি আছে সেইকাৰণে চাওক না কিমান ওলাই আছে দেখিছে বহুত নাচনী নেৰিবা সঁচাই বৈ না মিছাই বৈ আৰু এইয়া তিৱা দল আহি গ'ল যিয়ে যি নহওক কিন্তু নেপালী যিটো মানে কিবা এটা সেইটো ভাল লাগিছে চাওক ন আপোনালোকে ড্ৰেছো ভাল লাগিছে অঁ তিৱাটো চলে নাই বা শব্দটো শুনিলে একদম গা পাতি ইয়াতে কাম মাছ লাগিছে নাই আৰু মানে শোভাযাত্ৰা যিটো লাইন মানে ইয়াতে শেষ আৰু আমিও পিছে পিছে গৈ আছোঁ তো মানে কি হ'ল আমি একেবাৰে পিছত আছোঁ আৰু ইয়াৰ পৰা মানে একেবাৰে আগত যোৱাটো সম্ভৱেই নহয় হয়নে হ'ব জানো সম্ভৱেই নহয় মানে ইয়াৰ পৰা একে আগত যাই পোৱাটো তো আমি পিছে পিছে আছোঁ তাৰমানে তথাপিও চেষ্টা কৰিম একদম আগত যাই পেলাই আপোনাক দেখাবলৈ তো সেইটো আপোনালোকে চাই থাকক বহুত ভাল লাগিছে ভাঙিলা লাগিব তোমাৰ খুব ভাল লাগিছে মানে ককাটো যিটো কণী হোৱা খুব ভাল লাগিছে আৰু ককাৰ এইটো চাওঁ ককা এইটো যাব লাগিছে একদম মানে একেবাৰে পিছত পৰি গ'লোঁ আৰু কি হ'ল মানে একেবাৰে পিছত একেলগত মানে খোজকাঢ়িবই নহ'ব তামান স্পীড গৈছে মানে এই তাতে অকণমান পুৰা নাচি দিওঁগৈ দেখা আছোঁ চাওক কিমান দীঘলীয়া লাইন মানে কৃষ্ণ আৰু চাওক কিমান ধুনীয়া পৰিৱেশ মানে দেখি খুব ভাল লাগিছে আৰু বহুত ধুনীয়া লাগিছে দেখা আছোঁ দিয়ক কেনেকুৱা লাগিছে আপোনালোকে কমেণ্ট কৰি জনাব ভিডিঅ'টো আৰু নিশ্চয় চাই ভাল লাগিছে চাগে ন মোৰে ভাল লাগিছে আপোনালোকে বুলি কওঁতে আৰু মাছটো নাই গছৰ পাতে আৰু ডিজিটেল মৰিগাঁও ব্লক
আজি আপোনালোকে মৰিগাঁও চিভিলত এজনীও নাৰ্ছ বিচাৰি নাপায় কাৰণ গোটেইকেইজনী ইয়াতে আহি আছে তাক গোটেইবিলাক ইয়াতে আছে আপোনালোকে আজি গৈ লাভ নাই আৰু বাদ দিয়ক ঘূৰি আহক চব ইয়াত আছে যদি কাৰোবাক কিবা হৈছে ইয়ালৈ আহিলেই হ'ল ক'লে কি হ'ব চাওক গোটেইবিলাক ইয়াত আৰু আমাৰ মৰিগাঁৱত যিমানবোৰ ন কইনা আছে নতুন বোৱাৰী আছে গোটেইখিনি ইয়াতে আছে আপোনালোকে আৰু বেলেগত বিচাৰিব দৰকাৰ নাই আপোনালোকে ইয়াতে চাওক আপোনালোকৰ বোৱাৰীকেইজনী হয়তো ইয়াতে থাকিব পাৰে আৰু চাওক আমাৰ মৰিগাঁও বোৱাৰী গোটেইখিনি ইয়াতে আছে মানে একদম নতুন যাৰ ঘৰত নতুন বোৱাৰী আছে গোটেইখিনি ইয়াতে থাকিব পাৰে আপোনালোকে চাওক ভালদৰে আৰু কি ক'ম আৰু দে আৰু যিটো ফাৰ্ষ্ট সেইটো হ'লে প্ৰথম আমাৰ শোভাযাত্ৰাটো এতিয়া প্ৰথম আৰু মানে এইখিনিৰ পৰা এনেকৈ ৰিটাৰ্ণ লোৱা হৈছে এইটো আমাৰ ইয়াতে গোটেইখিনি আমাৰ মৰিগাঁৱৰ ডাঙৰ গোটেইখিনি আছে CM আছে বিধায়ক আছে গোটেইখিনি আছে তো খুব ধুনীয়া দৃশ্য আৰু আছে ফুলতাল ইয়াত আছে ফুল পোহৰ যিটো ফুলতাল ইয়াত আৰু ঠিকে আছে না ঠিক আছে আৰু গোটেইখিনি মানে আমাৰ নিজৰে মানুহ এইখিনি গোটেইখিনি আমাৰে গোটেইখিনি মানে আমাৰ এইখিনি নিজৰে আৰু গোটেইখিনি আপোনালোকে চিনি পাইছে চাগে দেখি হয়তো সুন্দৰ পৰিৱেশ চাবলৈ পাইছে আপোনালোকে সুন্দৰ আৰু এই যি ভাইটিসকলে ফুল লৈ আহিছে সুন্দৰ প্ৰতিভা দেখাইছে আমাৰ মৰিগাঁৱত প্ৰতিভা অকাল নাই প্ৰতিভা আছে মৰিগাঁৱত এয়াই হ'ল আমাৰ মৰমৰ মৰিগাঁও চেনেহৰ মৰিগাঁও আদৰৰ মৰিগাঁও আদৰৰ মৰিগাঁও আমাৰ মৰমৰ কি ক'ম আৰু মৰিগাঁওবাসী বহুত গৌৰৱৰ কথা আমি বহুত গৌৰৱ কৰোঁ মৰিগাঁও আমি যি মৰিগাঁওবাসী হয় বহুত গৌৰৱ কৰোঁ মানে মৰিগাঁওখন বহুত ধুনীয়া হয় আমাৰ আজি ইয়াতে গম পোৱা যায় মৰিগাঁৱৰ যিটো আমাৰ শোভাযাত্ৰাৰ যিটো শক্তি বিশাল শক্তি আমি সেই শক্তি দেখিয়ে গম পাইছোঁ মৰিগাঁওখন বহুত আগবাঢ়ি গৈ আছে আৰু ইমান গোপীবিলাক মানে সৰগত যিমান গোপী আছিল গোটেইখিনি নামি আহি আমাৰ মৰিত পালে আৰু গোটেইখিনি গোপী মানে ইয়াতে এইটো শ্ৰীকৃষ্ণ গোপী এইটো অসুৰ গোটেইখিনি ইয়াতে আছে কিন্তু ৰাধাক দেখা নাপালোঁ আচৰিত কথা ৰাধাক দেখা নাপালোঁ ৰাধা আগত গ'ল চাগে ৰাধাক দেখা নাপালোঁ মানে ক'ত গ'ল ৰাধা ধুনীয়া লাগিছে বহুত সুন্দৰ প্ৰতিভা ভাল লাগিছে আৰু এইটো চান্স যদি আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি লওক ভিডিঅ'টো এটা লাইক কৰি দিয়ক আৰু এয়া হ'ল মৰিগাঁও জিলা দিৱস উদযাপন সুন্দৰ লাগিছে দেই আৰু মৰিগাঁও চিভিলৰ নাচবিলাক চব ইয়াতে আছে চিভিলত যে লাভ নহ'ব আজি ন দুই পাৰে শোভাযাত্ৰা ব্যক্তি খুব ভাল লাগিছে আৰু ইফালে সুন্দৰ দিহানামৰ পৰিৱেশত হৈ গৈছে সুন্দৰ খুব ভাল লাগিছে একদম ধুনীয়া মাছ পাইছা নে মাছ পাইছা চেচে
আৰু ইয়াত মানে বাইক ৰেলী পিছফালে একদম বাইক ৰেলী যোনে যি পাইছে বাইক নিজৰ নিজৰ ব্যক্তিগত বাইক লৈ বাহন লৈ আহিছে মানে কি হ'ল আহি আছে বিহু আৰু ম'হ যুঁজ আহি আছে এতিয়া ম'হ যুঁজ হৈ আছে এইফালে চাওক একদম আমাৰ মানে কি হ'ল মেইন ম'হ যুঁজ আৰু ধুনীয়া লাগিছে কিমান সুন্দৰ দৃশ্য আৰু আমি এতিয়া ৰিটাৰ্ণ গৈ আছোঁ মানে তালৈ যাবলৈ আৰু তাৰ পিছৰ কাৰ্যসূচী কি হ'ব আপোনালোকক দেখাই যাম আপোনালোকে ভিডিঅ'টো চাই থাকক স্কিপ নকৰিব আৰু এইটো সুযোগতে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি লওক আৰু ভিডিঅ'টো এটা লাইক কৰি লওক কাৰণ তেতিয়াহে এনেদৰে ধমাকা ভিডিঅ' আৰু মোৰ আগলৈ আহি আছে বা পিছলৈ বনাই আছোঁ তেতিয়া সকলোকে আগত আপোনালোকে নটিফিকেশ্যন পাব বেলেগ ভিডিঅ' দবাই দিব এইটো সুবিধা এইটো চান্সতে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি লওক তেতিয়াহে আপোনালোকে মই এতিয়া ভিডিঅ'বোৰ সকলোকে আগত চাবলৈ পাব নহ'লে আৰু কোনোবাই চাই দিব আপোনালোকে পিছতহে চাব পাব আৰু বহুত বেয়া লাগে মই সেইকাৰণে কৈছোঁ আৰু অতি সোনকালে মোৰ ছাবস্ক্ৰাইবাৰ বহুত ভালেই হৈছে তো সকলোকে ধন্যবাদ দিছোঁ আৰু মোৰ যিসকল ইউটিউবৰ ফেমিলি আছে সকলোকে ধন্যবাদ মোৰ অন্তৰৰ পৰা ধন্যবাদ দিছোঁ তো অলপ ভিডিঅ'টো চাই থাকক পিছলৈ দেখাই আছোঁ আমাৰ মানে কি হ'ল মৰিগাঁৱৰ পৰা অসমৰ বিহু মেইন আৰু ইয়াত বিহু বিহু বুলি ক'লে নাচো নাচোৱে লাগি যায় আৰু দেই আৰু বোলে দিহানাম একদম মানে পুৰা ধামাকা দিহানাম হৈ আছে আৰু কি ক'ম আৰু বাহ 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 গাইছি আৰু আমি একো শুনা নাই একো বুজা নাই তথাপিও আহি আছোঁ পিছে পিছে একদম মানে কি নাম অকণ গাই দিম লাগিছে আৰু গাঁও মন গৈছে আৰু গাই দিওঁ নেকি বাৰু নাম অকণমান অঁ নিউজৰ কেমেৰামেনসকললৈ উপায় নাই মানে ইয়াৰ লগত কট উঠিব লগা হৈ গৈছে চাওক কিমানটো দিহানাম চাওঁ মই অকণ বিহুকে চাই লওঁ না কি কয় দিহানাম বহুত চালোঁ দে অলপ বিহু চাই লওঁ পিছফালে বিহু আহি আছে বিধায়ক ছাৰ ইয়াতে আছে বিধায়ক ছাৰ CM ছাৰ AM ছাৰ গোটেইখিনি ইয়াত আছে
सीन है नेपालीখিনি কিমান চাম আৰু এইটো হ'ল মস্ত এটা প্ৰকাণ্ড বাবা হাতী ভাল লাগিছে আৰু বেচা বহুত কষ্ট হৈছে আমাৰ যিমান কষ্ট হৈছে তাৰ বহুত কষ্ট হৈছে তো কিবা কিবি অকণ খুৱাইছে আহাৰ ভাল লাগিছে চাওক কিমান ডাঙৰ বহুত ডাঙৰ এটা ক'ব আনিছে ন এইটো ৰূপহী হা ৰূপহী ৰূপহী ন অঁ নাম কিবা আছে না ইয়াৰ কি নাম আছে পূৰ্ণিমা পূৰ্ণিমা অঁ ঠিকে আছে দিয়ক বয়স কিমানমান হ'ল তেখেতৰ অঁ 11 বছৰ ন ঠিকে আছে দিয়ক ভিডিঅ' আছে নেকি ভিডিঅ' কৰি আছে মানে ইউটিউব চেনেল এটা আছে মোৰ মৰিগাঁও ব্লগছ অঁ আপুনি যদি চাওঁ বুলি কয় চাব পাৰিব ঠিক আছে অঁ এনে তাত থ'লেতো ফটো চটো ল'ব পাৰিম ন পাই যাব একোতো নকয় আপোনালোকে আছেই লগত আৰু সেইটোৱে আৰু এয়াই পূৰ্ণিমা হেৰি মানে ন মাইকী ন অঁ নামটোৱে কয় নহয় আৰু আমাৰ যি শোভাযাত্ৰা আজি ইমানতে অন্ত কৰিল আমি আহি আৰু পালোঁ আহি ৰিজাৰ্ভত আৰু ইয়াতে ইতিমধ্যে অন্ত কৰিল আমাৰ শোভাযাত্ৰা তো আৰু পিছৰ কাৰ্যসূচী আছে আপোনালোকে পিছৰ কাৰ্যসূচী দেখাবলৈ চেষ্টা কৰিম আপোনালোকে ভিডিঅ'টো চাই থাকক আৰু পিছত কি কি হয় আপোনালোকক দেখাম ইয়াতে সুন্দৰ এটা মঞ্চ বনাই গৈছে ইয়াতে মানে কি হ'ল 15 তাৰিখলৈ অহা কাইলৈ আমাৰ জনপ্ৰিয় কণ্ঠশিল্পী জুবিন দাও আহি উপস্থিত হ'বহি আৰু যিহেতু আমি অহাকালিও ইয়াতে অনুষ্ঠান আছে সেইটোও চাব লাগিব আজিৰ দিনটো আৰু ইয়াৰ পিছৰ কি কি কাৰ্যসূচী আছে গোটেইখিনি দেখাবলৈ চেষ্টা কৰিম আপোনালোকে ভিডিঅ'টো চাই থাকক আৰু সেইফালে আৰু ভিডিঅ'টো এইটো সুযোগতে আপুনি এটা লাইক কৰি দিয়ক আৰু যদি ছাবস্ক্ৰাইব কৰে এতিয়াও আপোনালোকে ছাবস্ক্ৰাইব কৰি দিয়ক আৰু লগতে বেল আইকনটো দবাই দিব তেতিয়াহে মই এতিয়া ভিডিঅ'বোৰ সকলোকে আকৌ নটিফিকেশ্যন আপোনালোকে পাব বলক দেখাই আছোঁ আৰু পিছৰ কাৰ্যসূচী কি আছে তো আপোনালোকে ভিডিঅ'টো চাই থাকক স্কিপ নকৰিব